সকলোকে প্ৰেজ লৰ্ড আৰু আপোনালোকক শৰীফা বড়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ। আপোনালোকে নিশ্চয় শুনিব বুলি মই আশা কৰিছোঁ। এই সময়ত মই ঈশ্বৰৰ বাক্য ক'বলৈ যাম। আজি মই আদি পুস্তকৰ পৰা আপোনালোকৰ মাজত বাক্য ক'ব বিচাৰিছোঁ। আপোনালোকে শুনিব বুলি মই আশা কৰিছোঁ। আদি পুস্তক 1 অধ্যায় 1 পদ। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। ইয়াত ইমান সুন্দৰকৈ কৈছে না, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে কৈছে। আদি পূৰ্বৰ যুগৰ কথা না, কিমান পূৰ্বৰ যুগৰ কথা, যেতিয়া যীশুখ্ৰীষ্টই না এই পৃথিৱীখন যেতিয়া ঈশ্বৰে নিজৰ হাতেৰে না তেওঁ বনাইছিলে না পৃথিৱীখন, গোল আকৃতি না পৃথিৱীখন বনাইছিল। তাৰপিছত তাত ঈশ্বৰে গছ গছনি জীৱ জন্তু নানা ধৰণৰ জীৱ জন্তুবিলাক তাত বনাইছিলে ঈশ্বৰে, হয়নে? আৰু অনেকো জীৱ জন্তুকেইটা না ঈশ্বৰে বনাইছিলে, যেনেকৈ হাতী বাঘ ভালুক শিয়াল, তাৰপিছত অনেকো ধৰণৰ গছবিলাকো তাত না আছিলে, অনেকো ফল মূলৰ গছবিলাক আছিলে। ইমান ধুনীয়া ঈশ্বৰে এই পৃথিৱীখন নিজৰ হাতেৰে বনাইছিলে না। আৰু ঈশ্বৰে মানুহ বনাইছিলে, আদাম আৰু হাৱাক না। সেইটো আমি সকলোৱে জানো, আদাম আৰু হাৱাৰ কথা না। আদাম আৰু হাৱা এই পৃথিৱীখন যেতিয়া ঈশ্বৰে বনাইছিল, নিজৰ হাতেৰে বনাইছিল এই পৃথিৱীখন না। আৰু আমি এই পৃথিৱীখনত আমি ঈশ্বৰৰ আশীৰ্বাদৰ যোগেদি আমি এই পৃথিৱীখনত বাস কৰিবলৈ পাইছোঁ। অনেকো লোকবিলাকে এই সময়টো এই দিনটো না পোৱা নাই। অনেকো লোকবিলাকে না অনেকো বেমাৰ আজাৰত ভুগি আছে বা কষ্টত ভুগি আছে, সমস্যাত ভুগি আছে। কিন্তু আমি না ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণে আমি এই দিনটো ঈশ্বৰক আমি না ধন্যবাদ দিব পাৰোঁ না, ঈশ্বৰৰ লগত লাগি থাকিব পাৰোঁ না। এই সময়খন আমি নষ্ট নকৰোঁ না, ঈশ্বৰৰ লগত লাগি থাকিম না। আৰু যিবিলাকে ঈশ্বৰক এতিয়ালৈকে জনা নাই, তেওঁবিলাকো যে ঈশ্বৰক সত্য ঈশ্বৰক না সোনকালে জানিব আৰু বিশ্বাস কৰিব না। এতিয়া না এনেকুৱা যুগ হৈ আছে না, এতিয়া জাতিৰ বিৰুদ্ধে জাতি হ'ব না, অনেকো সমস্যাবিলাক আহিব, মাৰ কাট কাজিয়া পেচাৰ অনেকো সমস্যাবিলাক আহিব। সেইকাৰণে আমি ঈশ্বৰৰ লগত ভয় ভক্তি ৰাখি আমি ঈশ্বৰৰ কাৰ্যবিলাকত আগবাঢ়ি যাব লাগে আৰু ঈশ্বৰৰ লগত প্ৰাৰ্থনাত আমি লাগি থাকিব লাগে। ঈশ্বৰৰ বাক্যবিলাকো আমি পালন কৰিব লাগে, ঈশ্বৰৰ কাৰ্যবিলাক কৰি যাব লাগে না। সেইকাৰণে আমাক ঈশ্বৰৰ বাইবেলত ইমান সুন্দৰ সুন্দৰ কথাবিলাকে কৈছে হা। ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰিলে না, তৰা সৃষ্টি কৰিলে না, মানুহ সৃষ্টি কৰিলে, জীৱ জন্তু সৃষ্টি কৰিলে, অনেকো ধৰণৰ না প্ৰাণীবোৰ ঈশ্বৰে না অনেকো বিভিন্ন ধৰণৰ প্ৰাণীবোৰ সৃষ্টি কৰিলে না হা। আৰু এই পৃথিৱীখন ইমান ধুনীয়াকৈ না একদম গঢ়ি তুলিলে ঈশ্বৰে নিজৰ হাতেৰে না। আৰু যেতিয়া মানুহ সৃষ্টি কৰিলে তেতিয়া নিজৰ প্ৰাণ বায়ু তাহাঁতৰ জীৱনত দিলে না। যি ঈশ্বৰে সৃষ্টি কৰিছিলে না, আমাৰ পূৰ্ব পিতৃ মাতৃ হৈছে আদাম আৰু হাৱা না। সেইকাৰণে আমি এইটো কথা জানিব লাগে। আমাক কোনোবা সুধিলে আমি ক'ব পাৰিব লাগে পূৰ্ব পিতৃ মাতৃ কোন ক'লে ক'ব পাৰিব লাগে আদাম আৰু হাৱা না। আজি মই আপোনালোকৰ মাজত আদি পুস্তক 1 অধ্যায় 1 পদৰ পৰা যি মই সৰু চুটি বাক্য আপোনালোকৰ মাজত আলোচনা কৰিলোঁ, আপোনালোকে নিশ্চয় যে বুজি পাইছে বুলি মই আশা কৰিছোঁ আৰু সকলোকে ধন্যবাদ দিছোঁ। মোৰ চেনেলত যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু যেন মই আগন্তুক জীৱনবিলাকত এনেকৈ আপোনালোকৰ মাজত যেন ঈশ্বৰৰ বাক্যবিলাক যেন আলোচনা কৰিব পাৰিম আৰু দিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু মোৰ জীৱনতো যেন ঈশ্বৰৰ বাক্যত আশীৰ্বাদ থাকিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।